বন্ধু-বান্ধৱীসকল আজি বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ লৈ আছো, গতিকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব। বন্ধু-বান্ধৱীসকল আজিৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰটি হ'ল আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিব প্ৰদেশ কংগ্ৰেছে। স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিব কংগ্ৰেছ। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই আজি জানিবলৈ দিয়ে এই কথা। আজমল শিলচৰত পদাৰ্পণৰ সময়ত সমৰ্থকে পাকিস্তান জিন্দাবাদ ধ্বনি দিয়াৰ এক ভিডিঅ' ফেচবুক যোগে প্ৰচাৰ কৰাৰ অভিযোগত মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিব বুলি প্ৰকাশ কৰে ৰিপুণ বৰাই। ৰিপুণ বৰাই প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰঞ্জন বৰাই মন্ত্ৰী ডক্টৰ শৰ্মাৰ বিৰুদ্ধে দিবলগীয়া এজাহাৰৰ সমগ্ৰ কাৰ্যাৱলীৰ দৃশ্যাংশবন্দী কৰিবলৈ অনুৰোধ জনায় সাংবাদিকসকলক। ভাৰতীয় দণ্ডবিধৰ 156 ধাৰাৰ অধীনত এই গোচৰ ৰুজুৰ বাবে এজাহাৰ দাখিল কৰিব কংগ্ৰেছে। সংবাদমেলত ৰিপুণ বৰাই প্ৰশ্ন উত্থাপন কৰি কয় যে শিলচৰ বিমানবন্দৰত যদি কোনোবাই পাকিস্তান জিন্দাবাদ ধ্বনি দিছিল তেন্তে তেওঁক কিয় চৰকাৰে 72 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিম বুলিও আজি 3-4 দিন পিছত কৰিব পৰা নাই। উল্লেখ্য যে ফেচবুক যোগে মন্ত্ৰী ডক্টৰ হিমন্ত আপলোড কৰা উক্ত ভিডিঅ'টো ফেচবুকে ইনফৰমেশ্যন চেক বাই ইণ্ডিপেণ্ডেন্ট ফেক্ট চেকাৰ্ছ টেগ লগাই বন্ধ কৰিছিল। আজি টেগ উঠোৱা ফেচবুক কৰ্তৃপক্ষই পুনৰ মুকলি কৰি দিছে ভিডিঅ'টো। পুৰণি প্ৰতিবেদনত নতুন তথ্য, অনয়ক নায়কৰ আত্মহত্যাৰ সৈতে জড়িত নহয় অৰ্ণৱ গোস্বামী। ৰিপাব্লিক টিভিৰ এডিটৰ ইন চিফ অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে নাই অন্বয় নায়কক আত্মহত্যাৰ প্ৰৰোচনা কৰাৰ সন্দৰ্ভত কোনো প্ৰমাণ নাই। এই কথা শেহতীয়াকৈ প্ৰকাশ পাইছে 2019 চনত আৰক্ষী বিষয়া সুৰে ববৰ্ডেৰ দাখিল কৰা এক প্ৰতিবেদনত। ৰাষ্ট্ৰীয় সংবাদ মাধ্যম ইণ্ডিয়ান এক্সপ্ৰেছ প্ৰকাশ কৰা খবৰ অনুসৰি অৰ্ণৱ গোস্বামীৰ সৈতে গ্ৰেপ্তাৰ হোৱা অন্য দুগৰাকী লোকেহে অন্বয় নায়কৰ পৰা দণ্ড লৈছিল। এই প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে অন্বয় নায়কক আত্মহত্যাৰ সৈতে অৰ্ণৱ গোস্বামী জড়িত থকাৰ কোনো তথ্য প্ৰমাণ নাই। হিমন্ত আগমনৰ প্ৰাকমুহূৰ্তত ওদালগুৰিত হিমন্ত গো বেক ধ্বনিৰে লগতে প্ৰকৃতি দাহ। হিমন্ত আগমনৰ প্ৰাকমুহূৰ্তত ওদালগুৰি হিমন্ত গো বেক ধ্বনিৰে লগতে প্ৰকৃতি দাহ। সদৌ আদিবাসী ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ। আজি ওদালগুৰিত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 3খনকৈ নিৰ্বাচনী সভা। দ্বিতীয়খন সভা ওদালগুৰি চহৰত দিনৰ 1:30 বজাত অনুষ্ঠিত হ'ব। মন্ত্ৰীগৰাকীৰ ভ্ৰমণৰ প্ৰাকমুহূৰ্তত আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ। বিভিন্ন দাবীৰে সংগঠনটোৰ এই উত্তাল প্ৰতিবাদ। জনজাতিকৰণ, চাহ শ্ৰমিকৰ মজুৰি 350 টকালৈ বৃদ্ধি কৰা দাবীৰে এই প্ৰতিবাদ সংগঠনটোৰ। মন্ত্ৰীগৰাকীৰ ওদালগুৰি ভ্ৰমণৰ প্ৰতিবাদ সংগঠনটোৰ জিলা কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদী কাৰ্যসূচী।